হাই গাইজ, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' লৈ। আজি আমি গৈ আছোঁ এতিয়া কামাখ্যা মন্দিৰত। এতিয়া বাজিলে 6টা বাজিছে না 6টা বাজিলে। এতিয়া আমি ৰাতিপুৱাই যাম। অ'কে গাইজ, চাই থাকিব ভিডিঅ'টি শেষলৈকে চাব গাইজ, স্কিপ নকৰাকৈ চাব। বলক ভিডিঅ'টি আৰম্ভ কৰোঁ আজি। মৰম নাই, আৰম্ভ হোৱাই নাই, এতিয়াহে আৰম্ভ হৈছে আমাৰ ভিডিঅ'। এতিয়া আমাৰ লগত আৰু দুলুবা এই আহি আছে। এই গাইজ, আমি ৰেডি। এতিয়া আমাৰ লগত আহি গৈছে দুলুবা আৰু আমাৰ মৰম আছে। গোটাইগিলা আমি ৰেডি মিলি কেনে গৈ আছোঁ এতিয়া কামাখ্যা অম্বুবাচী মেলাত। এতিয়া আমি গাড়ী ব্ৰিজৰ তলে আৰু এতিয়া আমি ইয়াতে লাইন গাড়ীত উঠিম। আজি আমি লাইন গাড়ীত যাম। গাড়ী ৰখি আছোঁ এতিয়া। কি কোৱা দুলুবা? বলক এতিয়া ৰাতিপুৱাই মিউজিকত বহি লৈ ৰাওনা কৰোঁ আমি কামাখ্যা মন্দিৰলৈ বুলি। বলক আমি এতিয়া কি পালোঁ? গৰচুক পালোঁ। গৰচুক আমাৰ প্ৰিয় ঠাই, সদায় ম'ম' খাব আহে আমাৰ এইটো। আমি আহি পালোঁ জালুকবাৰী। এতিয়া আমি উঠিব লাগিব চিটি বাছত। বল আমি এতিয়া চিটি বাছত উঠিলোঁ গাইজ। বলক কেনেদৰে বাছৰ পৰা নামিলোঁ। এতিয়া আমি এতিয়া ৰাওনা। আমাৰ কিমান টাইম লাগিব দুলুবা? 1 ঘণ্টামান লাগিব আমাৰ অলৰেডি এইখিনি খোজকাঢ়োতে। যে পাহাৰ বগাম, নীলাচল পাহাৰ। এইটো হৈছে মা কামাখ্যা দেৱীৰ গেট। বলক আমি গেটৰ ভিতৰলৈ এতিয়া সোমাই যাওঁ এনেদৰে খোজকাঢ়ি। আগৰছা নেকি? ষ্টাৰ্ট হৈছেহে, আৰম্ভণি। 2 বছৰ হ'ব পৰা নাছিলে কৰোণাৰ কাৰণে, এইবাৰ 2 বছৰ মূৰত হৈছে। আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ অম্বুবাচী মেলাত। মই আগতে অহা নাছিলোঁ গাইজ। তই ফাৰ্ষ্ট টাইম নেকি? এবাৰ এনেতো আহি থকা যায়, কিন্তু অম্বুবাচীত অহা নাছিলোঁ। 100 লাগিব। 100 रुपया में एक ठो बैग लेके जाओ। আজি প্ৰথমবাৰ মই এনেকৈ খোজ কাঢ়িছোঁ গাইজ। আজি লাইফত ফাৰ্ষ্ট টাইম হ'ব। মই ইমান খোজ কাঢ়া নাছিলোঁ সৰুৰ পৰা হ'লেও। এইখিনি সময়তে যদি এখন গাড়ী পাই গ'লোঁ সেই গাইজ, কেনেকুৱা লাগিল হে গাইজ। এই ভাগৰ লাগছে, কেনেকৈ বহি আছে চাহ কাৰণে পূৰা এই এনাৰ্জি ভৰাই আছে মুখত। গাইজ অকণমান ভৰাই ল'লোঁ আমিও এনাৰ্জি। এই যে বস্তুবিলাক খাওঁ যে য'তে ত'তে পেলায় মানুহে, তো এনেদৰে চবে যদি ডাষ্টবিনতে পেলাল হয়, গুৱাহাটীখন কেনেকুৱা হ'ল হয় চাওকচোন এবাৰ ভাবি। মৰম বৰ ভাগৰ লাগি গ'ল নেকি? গাইজ তেতিয়াৰ পৰাই কৈ আছিল আজি ৰ'দ নেদে। এতিয়া এই ছাতাটো নি লৈছোঁ দুটা, দেখা পাইছে না গাইজ? তাকো এতিয়া 7টা বাজিছেহে মাত্ৰ। এই সময়তে এনেকুৱা অৱস্থা ইহঁতৰ দুটাৰ। মই পূৰা ষ্ট্ৰং হয় বহুত। দুলুবা পাই গ'লোঁ আৰু বেছি দূৰ নাই আৰু তই কি? ইয়াৰ অৱস্থা বেয়া গাইজ। আমি এই ভিউ পইণ্টটো আহি পাইছোঁ। এইটো পালোঁ মানে আৰু পালোঁ আৰু আমি না দুলুবা একদম পাই গ'লোঁ। কি হ'ল? মোটামুটি পাই গ'লোঁ। এতিয়াহে অলপ মানুহ দেখা পাইছোঁ। এই যে জাবৰ জোঁথৰবিলাক পৰি আছে, ইয়াৰ ডাষ্টবিনৰ ব্যৱস্থাটো ইমান ঠিক নহয় যেন লাগিছে। তথাপিও আশা কৰোঁ মানুহখিনি সজাগতা হৈ ডাষ্টবিনত ইউজ কৰে যেন চব বস্তু। তাতে চেণ্ডেল থৈ দিলোঁ আমি। কেইটকা হ'ল? 20 টকা আছে খোলা। দুম্বুৰু। আমি মানে গাইজ মাটিৰ চাকি ঘৰৰ পৰাই আনিছোঁ। এতিয়া আমি মিঠাতেল বিচাৰি চাকি জ্বলাবৰ কাৰণে ইয়াতে বিচাৰি পোৱা নাইহে। ক'ত পাম তাকে ভাবিছোঁ ৰ'বা। দোকান লাগে আমাক, দোকান। ফাইনেলি মিঠাতেল পাই গ'লোঁ গাইজ। মিঠাতেল আৰু শলিতা অনা নাছিলোঁ ঘৰৰ পৰাই, পাই গ'লোঁ। আমি ফাইনেলি আহি পালোঁ এতিয়া কামাখ্যাৰ মেইন গেটলৈকে। আমি ইপানেদি এতিয়া
প্ৰৱেশ কৰিম ভিতৰলৈ বলক 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 জলদি 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 বলক বলক আমি আহি পালোঁ ফাইনেলি কামাখ্যা মন্দিৰ বলক এতিয়া আমি মন্দিৰ দৰ্শন কৰিম গাইছ এয়া ফাইনেলি আমি কামাখ্যা মন্দিৰ আহি পালোঁ গাইছ দুলুবা 2 বছৰৰ মূৰত কামাখ্যা বলক 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 কামাখ্যাৰ ভিতৰত আমি আছো গাইছ কিবা এটা ভাল লাগিছে মনটো কিবা এটা ভাল লাগিছে আহি কিনে কষ্ট কৰি যে আহিছোঁ খোজকাঢ়ি ইমান ফিল হোৱা নাই গাইছ ইয়াতে চাকি তাকি দিব পাৰে আমিও একগছি চাকি জ্বলাই দিওঁ ইয়াতে আমাৰ চাকি জ্বলাবৰ কাৰণে ৰেডি কৰি আছে এতিয়া চাকি জ্বলাই আছে আমাৰ দুলুবা আৰু আমাৰ মৰমে এনেদৰে আমি চাকি তাকি জ্বলাই ৰেডি মা কামাখ্যাৰ আশীৰ্বাদ ল'বৰ কাৰণে মা কামাখ্যাৰ মন্দিৰৰ আশীৰ্বাদ ল'ম ভিতৰত নালাগে নালাগে বৰ্তমান মন্দিৰৰ দুৱাৰ খোলা নাই মেইন মন্দিৰৰ এইটো আৰু ৰবিবাৰ মানেহে খুলিব নেকি একচুৱেলি গাইছ মন্দিৰৰ ভিতৰত ভিডিঅ' আৰু ফটো কৰা বন্ধ কিন্তু আমি যিমানখিনি পাৰোঁ তথাপিও দেখাব চেষ্টা কৰিলোঁ গাইছ সকলোৱে চাই ভাল পাব বুলি আশা কৰোঁ আমি মা কামাখ্যাৰ দৰ্শনলৈ ওলাই আহিলোঁ হেল্ল' গাইছ আমি ফাইনেলি কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ দৰ্শন কৰি ইয়াতে অকণমান বহিছোঁ না কি কয় তুলিবা আৰু যদি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব গোটেইখিনি কৰি দিব গাইজ যিমান যি আছে তাৰপিছত আজিলৈ বাই বাই ভিডিঅ'টো এইখিনিতে মা কামাখ্যা যিমান পাৰোঁ দেখালোঁ বাই বাই